আজি অকণতলৈ আগবঢ়াইছোঁ গছ আৰু নলসাগৰীৰ এটা সাধু। সাধুটো হৈছে, নৈৰ পাৰত আছিল এজোপা গছ, বুঢ়া গছ। বহু কালৰ পৰা আছিল তাত। ডাল পাত মেলি এক যোজন ঠাই আগুৰি পেলাইছিল। নৈয়ে খান্দি খান্দি পাৰৰ মাটিবোৰ ধুই পখালি নিছিল আৰু গছৰ শিপাবোৰ জক জককৈ উলিয়াই থৈছিল। এদিন আহিল ধুমুহা বতাহ, বৰ ডাঙৰ ধুমুহা। বুঢ়া গছ নাম লৈ উভালি পৰিল। গছজোপা নৈৰ বুকুত অলপ দূৰ উঠি গ'ল। তাৰ পিছত নৈৰ দাঁতিত গজা কিছুমান নলসাগৰীত ডালবোৰ লাগি ধৰাত গছজোপা তাতে থাকি গ'ল। গছজোপাই বিননি সুৰ তুলি ক'লে, সঁচাকৈ কলিকাল আহে। নৈৰ দাঁতিত গজা সামান্য নলসাগৰী অলপ বতাহ লাগিলে সিহঁতে তলমূৰৰ পৰা উপৰ্ম কৰিব নোৱাৰে। আজি ধুমুহাই সিহঁতৰ কাৰো গাকে লৰাব নোৱাৰিলে। মই কত বছৰ কত ধুমুহাৰ লগত ফেৰ পাতি মূৰ থিয় কৰি আছোঁ। মোৰ হ'লে ধুমুহাই শিপাৰ সৈতে উভালি নৈৰ বুকুত পেলাই দিলে। মূৰ থিয় কৰি থকা মোৰ অহংকাৰ আজি নজৰিল। ডাল পাত শিপা সকলোবোৰে আজি পানীৰ বুকুত কাটি হৈ পৰিছে। ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে? গছৰ বিলাসিনী এডাল নলসাগৰীয়ে কোমল মাতেৰে বতাহৰ সুৰ তুলি ক'লে, যদি সঁচা কথা শুনিব খোজা তেন্তে শুনা তৰুবৰ, অহংকাৰে হ'ল তোমাৰ পতনৰ মূল। আমি সামান্য বতাহৰ আগত মূৰ দোৱাওঁ, তুমি কিন্তু মূৰ ওখ কৰি থিয় হৈ থাকা। বাহিৰে ভিতৰে তুমি সমানে কাঠ বকোৱা। তুমি ভাবা জগতত আৰু তোমাতকৈ ডাঙৰ কেও নাই। সেইবাবে তুমি আজি কাটি হৈ পৰিছা। সৰু হ'লে সৰকি যায়, ডাঙৰ হ'লে বিপদে পায়। জনা মানুহে সদায় কয়, অহংকাৰ হ'লে পতন হয়। ধন্যবাদ।